নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে আধাৰ বিভাগৰ ফালৰ পৰা। যেটো আধাৰ বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। আধাৰ সুপাৰভাইজাৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ সিলেকশন প্ৰসিডিউৰটো কেনে ধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। যেহেতু এতে দেখিবলৈ পাইছে আধাৰ সুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2026 ৰ ফালৰ পৰা নতুনকৈ যেহেতু পদ মুকলি কৰি দিয়া হৈছে, এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এটা অভাৰভিউ দিয়া আছে, আপোনালোকে অভাৰভিউটো দেখিবলৈ পাইছে। ভ্যাকেন্সিটো হৈছে আধাৰ কাৰ্ড ভৰ্তি 2026 ৰ কাৰণে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে CSC ই-গভৰ্নেন্স সাৰ্ভিস ইণ্ডিয়া লিমিটেড। পোষ্ট নেমটো হৈছে আধাৰ সুপাৰভাইজাৰ আৰু অপাৰেটৰ পদ মুকলি কৰি দিয়া হৈছে। টোটেল ভ্যাকেন্সি 3000 প্লাস পদ মুকলি কৰি দিছে। এপ্লাই মতে আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যেহেতু বয়সৰ সময়সীমাটো দিয়া আছে, মিনিমাম বয়স আপোনালোকৰ 18 বছৰৰ পৰা ম্যাক্সিমাম আপোনালোকে কোনো লিমিট দিয়া নাই। মিনিমাম আপোনালোকৰ 18 বছৰৰ পৰা ম্যাক্সিমাম আপোনালোকে 50 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। লগতে ইয়াতে এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পেমেন্ট কৰিব নালাগে। যদি আপোনালোকে ইন্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিও ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিছো, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ যেহেতু 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদন কৰিব পাৰিব। আধাৰ বিভাগৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যেহেতু 18 বছৰৰ পৰা 50 বছৰলৈকে আপোনালোকে পদসমূহত আবেদন কৰিব পাৰিব। আধাৰ সুপাৰভাইজাৰ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ ইম্পৰ্টেন্ট ডকুমেণ্টসমূহ যেহেতু আপোনালোকৰ এডুকেশ্যন সাৰ্টিফিকেট লাগিব, কাষ্ট সাৰ্টিফিকেট লাগিব, লগতে আপোনালোকৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব, সিগনেচাৰ লাগিব আৰু আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰ লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপোনালোকে পদসমূহত ইন্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিও ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিছো, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। নোটিফিকেশনৰ লিংক দিছো, নিজে আপোনালোকে চেক আউট কৰি কিমান পদ মুকলি হৈছে, কেনে ধৰণৰ পদ মুকলি হৈছে, লগতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সকলো তথ্য আপোনালোকে চেক আউট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ইম্পৰ্টেন্ট ডেটটো হৈছে যেহেতু ষ্টাৰ্টিং ডেটটো 11 ফেব্ৰুৱাৰী তাৰিখৰ পৰা এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো হৈ আছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 10 মাৰ্চ তাৰিখলৈকে। যেহেতু 10 মাৰ্চ তাৰিখলৈকে লাষ্ট ডেট আছে, যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, ভিডিওটো ডেসক্ৰিপচনতে মই এপ্লাই লিংক দিছো, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিওটো ইমানেই আছিলে। যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।